নমস্কাৰ ছাৰ। ঠিক আছে ঠিক আছে ঠিক আছে বহা বহা সবে নিজৰ নিজৰ চিটত বহা সবে উপস্থিত আছে নে ঠিক আছে ঠিক আছে আচ্ছা তোমালোকে নিজৰ নিজৰ নামবোৰ কোৱাচোন প্ৰথমতে তুমি কোৱাচোন তোমাৰ কি নাম স্যার মোর নাম কমলকাত কছারি কমলকাত বঢ়িয়া নামচোন তোমাৰ মা দেউতাই কমলকাত কিয় নাম থৈছে জানে না তুমি স্যার মই আগতে সৰুতে বোলে কমলকাত মাছ খাই ভাল সেইটো কাৰণে থৈছে ন স্যার ঠিক আছে নেক্সট তুমি কোৱাচোন তোমাৰ কি নাম মোৰ বালা কছাৰী ছাৰ। আচ্ছা বালা কছাৰী বঢ়িয়া নাম তোমাৰ মা দেউতাই তোমাৰ বালা নাম বা কিয় থলে তুমি জানানে এতিয়া মই বালা কৈছিলো তাৰ কাৰণে মোৰ নাম বালা কছাৰী। ধুনীয়া ধুনীয়া তোমাক দেখাতে ভাতা খোৱা হেনে লাগে দেই ঠিক আছে 5 গুণ এই ৰবা তুমি অলপ চুপ থাকাচোন তোমাৰ ৰিচিভ কৰা নাই নহয় অলপ চুপ থাকা এই ঠাকুৰো তুমি ঠাকুৰ চলা পিন্ধি আহি থাকা ঠাকুৰো কলো দেই তোমাৰ নামটো কি কোৱাচোন লৈছো। লিচু ধুনীয়া নাম দিছে ফলৰ নাম মিঠা ফল আচ্ছা তুমি লিচু কিয় নাম পালা তোমাৰ মা দেউতাই কিয় লিচু নাম থলে তোমাক তুমি এতিয়া লিচু খাইছিলা নহয় সেইকাৰণে তোমাৰ নাকটো টেং টেং একদম ৰঙা লিচু নিচিনা হৈছে ঠিক আছে প্ৰশ্ন সুধিছো আপুনি উত্তৰ ক'ব লাগিব তুমি উত্তৰ ক'ব লাগিব কি সুধিবি? প্ৰথমতে তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী শ্ৰীল শ্ৰীমান সীতাৰাম ৰাভা। কেতিয়াবা যদি পৰীক্ষাত আহে ক'ব পাৰিব নাম বানান লিখিব পাৰিবানে কিয় নোৱাৰিম? পাৰিম ছাৰ। কোনে এটা পুৰণি তাকে গীতাওচোন পুৰণিতো নহয় মই কবিতাহে আবৃত্তি জানো ছাৰ। আৰু সকলোৰে জানিলো তোমাৰ কোনে কোনে কি নাম আৰু কিয় এনেকা নাম থলে স্যার এতিয়া মই তোমাৰ মাজত এটা প্ৰশ্ন সুধিম সেই প্ৰশ্নটো তুমি 4 জনৰ ভিতৰত কোনে জানে ক'বা 1 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ময়ে জানিম ছাৰ। তুমি জানিবা মই গম পাইছো তুমি জানিবা তোমাৰ একদম চকুতে মই জানো নমস্কাৰ মই ছাৰ মহাত্মা গান্ধী জন্মদিনটা মই ভালদৰে জানো। যে কোৱাচোন 1378 চনত জন্ম হৈছে মহাত্মা গান্ধী জন্মতা। 1378 চন তাৰ পাছত তাতে সি জন্ম হৈ না ভাৰতত আন্দোলন কৰি 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 আমাৰ ভাৰতখন সি জীয়াই ৰাখিছে। আচ্ছা ঠিক আছে বঢ়িয়া 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 নমস্কাৰ আচ্ছা বালা কছাৰী ছাৰ। তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন গৰুৱে কি খায় গৰুৱে ভাত খায়, মাংস খায়, কণী খায়, দালি খায়, আলু খায়, চব খায়। গৰুক কেতিয়াবা তুমি ভাত মাংস দালি খোৱা দেখা পাইছা নেকি আমাৰ ঘৰত গাই গৰু এটা আছে, খায় মাংস খায়, দালি খায়, আলু খায়, ভাত খায়, পিঁয়াজ খায়, চব খায়। গৰুৱে ভাত মাংস নাখায় গৰুৱে ঘাঁহ বন ইত্যাদি খায় আমাৰ তাত চাব যাবি ছাৰ বিশ্বাস নকৰা যদি। খায় খাই শিকাইছে তোমাক মই দেখাই পাইছো। তোমাৰ ভুল হৈছে তুমি ভালকে যাই না ঘৰত চাবা হ'ব ছাৰ। কমলকাত স্যার তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া কোৱা স্যার তোমাৰ মায়ৰ বাপেকৰ কি নাম স্যার আমার মাহির জিঠির বিটিহে জানিব স্যার মইতো নাজানো স্যার তুমি কিয় নাজানা পইচা এইখিনি টাইমত জন্মই হোৱা নাছিলো তুমি জন্ম হলেও ছোটকে আছিলো সৰুকে আছিলো স্যার হয় নেকি হয় স্যার তেনেহলে তুমি কমলকাতটো কিয় নাম পালা জন্ম নোহোৱাতে স্যার মই আগতে সৰুতে অলপ ডাঙৰ হওঁতে কমলকাত মাছ খাই ভাল পাইছিলো সেইকাৰণে নামটো থোৱা হৈছে স্যার তাত তোমালোকে প্ৰশ্নৰ উত্তৰবিলাকতো ভাল ভালে দিবা পাৰিছা চবে ভালে দেই তোমাৰ ঘৰত কি নোখোৱাই তোমাক ইমান ধুনীয়া ধুনীয়াকে ক'ব পাৰা হাতী খাং ছাৰ। হয় নেকি মিঠালা কচু খাং। এতিয়া কাৰণেতো তোমাৰ প্ৰশ্ন উত্তৰ লগে লগে আমি ঠেং কচু খাং স্যার বঢ়িয়া বঢ়িয়া গাহৰি বেছিকে খাং। মই প্ৰশ্ন কৰাৰ লগে লগে তুমি উত্তৰ দিব পাৰা এতিয়া কাৰণে বুজাই ভাল আছে এতিয়া মই তোমাৰ 4 জনৰ ভিতৰত মাত্ৰ এজনৰ মাত্ৰ মোক জন্মৰ তাৰিখটা কৈ দিয়া আৰু কেতিয়া জন্ম হৈছিল তেতিয়া মাত্ৰ কৈ দিয়াচোন কোনে জানা কাৰ যাই কি নহওক একজনৰ কৈ দিয়াচোন কায়ে জানা 1929 চনত মোৰ জন্ম হৈছিল। তাৰপিছত এতিয়া কি কৰি আছা মজা বটল ধৰি আছা নেকি এই ইগিলাখানে মোৰ একেবাৰে চিকা। বঢ়িয়া
ৰাতিপুৱালি ক'ত মদ পায় ক'ত অ। কি পায় মই এইগিলাখনকে কৰি আছো আৰু কি কৰিবি ধন্যবাদ আৰু মোৰ শিক্ষাও ইমান কম নহয় নহয় কিমান এনে আণ্ডাৰ মেট্ৰিক না পোহৰ মেট্ৰিক তোমাৰ মই দিনত পঢ়ি সিনা আণ্ডাৰ মেট্ৰিক পাছ কৰিছো ধুনীয়া 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 ঠিক আছে চাৰিজনৰ ভিতৰত ভাল কবিতা কোনে জানা পুৱা মই এটা কবিতা এটা মই পুৱাটা জানো পুৱাৰ পিছাত ওলাও ওলাও আন্ধাৰ আঁতৰি গ'ল দিনৰ কামত সকলো ওলাল ধৰণী সজা ঘৰ বঢ়িয়া কাউৰী ওলাল কপৌ ওলাল ওলাল শালিকা শালি চন্দন গছৰ আৰতে লুকাই মূৰে ধৰিলে চালি ধৰণীজনীৰ আজলি পলাদি পুৱাৰ পোহৰ পাই উলসে মালসে দেও দি ফুৰিছে ৰঙতে তৰণী নাই ৰিপ 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 মলয় সুমিৰ শৰীৰ শীতল কৰে পৰম পিতাৰ চৰণ ধিয়াই মন্তি উপচি পৰে ধন্যবাদ হৈছে নে ছাৰ আচ্ছা আপোনাক এটা প্ৰশ্ন সুধিব খুজিছিলো পাৰিম না পাৰিবা পাৰিবা কোৱাচোন কোৱাচোন তোমাৰ মাষ্টৰ মই তোমাক প্ৰশ্ন কৰিলে মই উত্তৰ দিম নহয় কৈ ছাৰ কোৱাচোন। পাদিলি মানে কিয় গোন্ধাই ছাৰ বুৰ্বক পাদিলি কিয় গন্ধাই তুমি ক'ব পাৰিবিনে ছাৰ পাৰিম খাটাং পাৰিম কওকচোন ছাৰ নহ'লে কৈ আছো ৰবা মোক 2 মিনিট ধৈৰ্য ধৰা অলপ সময় মনত পেলাবা দিয়া দেই তাৰমানে ময়ো আজি পুৱাতে মালটো খাই দিওঁ নাই একাপ এইটো মাষ্টৰ হয় এতিয়া কথা যদি মই ক'ব নাজানো মইতো অ ছাৰ যদি মাথা বেয়া লাগি আছে হৰা খাই দি একাপ ভৰা বটল এটা থু আছে নেকি অ আছে আচ্ছা 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 ইটো খাই দিলে মোৰ মনত আহিব টেনশ্যন নাই খাপ ছাৰ এতিয়া মই দিছো ক'ব নোৱাৰিও লাগিব পাৰবি ছাৰ পাৰবি বেছিহে মনত আহিব মাষ্টাৰ পট্টা লিলো মই ৰাইতেতো চাকৰি কেঞ্চেল হ'ব মোৰ হৈছে ছাৰ ৰ প্ৰশ্নটা কি আছিল পাদিলি মানে কিয় গোন্ধাই ছাৰ ধন্যবাদ প্ৰশ্ন হচ্ছে বঢ়িয়া বঢ়িয়া পাদিলি কিয় গন্ধাই তাৰ উত্তৰটা তোমালোকক লাগে লাগো আচ্ছা তোমালোকে সদায় শুনিবা হা উম, ভালকে শুনিবা কিন্তু উম। পাদিলি মানে এই কাৰণত গন্ধাই কিয় গন্ধাই মানুহে ধুনীয়া পচা সৰা বস্তুবিলাক খায় 4 দিনমান মৰি পুচি থকা গাহৰিটাকো আনি নাখায় 3 দিনমান মৰি থকা ব্ৰইলাৰকো আনি নাখায় এসপ্তাহমান মাছ ডাঙৰ মাছগিলা যে পানীত মৰি উফুঙি থাকে তাকে আনি নাখায় সেইগিলাখানে আমাৰ পেটত যায় না পুৰা গোলমাল কৰি না একদম পুৰা গেছ হৈ আহে তেতিয়া কাৰণে পাদিলি মানে গোন্ধাই বুজি পাইছে না পাইছো ছাৰ ছাৰ আপুনি দেখো বঢ়িয়া জানে মই তোমালোকক এটা কথা কওঁ হা তোমালোকে কিন্তু মই যিহেতু শিক্ষক মোৰ কথা তোমালোকে মানিব লাগিব তোমালোকে ছাত্ৰ হয়নে মই যি কথা কওঁ সেইটো তোমালোকে মানিব লাগিব মই সৰুৰ পৰা এইবিলাক জানো সেইটো কাৰণে মই মাষ্টাৰ পদ পাইছো গতিকে মই এতিয়া যাম হা আজিৰ পৰা তুমি স্কুলৰ পৰা যাই কিনে পঢ়িব চলিব নালাগে ডাইৰেক্ট যাই পেলাই খুন্তি মাৰা মাৰ্বল খেলা কিবা কৰা তোমাৰ কথা হা হ'ব ছাৰ আছে আজিলৈকে তোমালোকক মই ছুটি দিলো ডাইৰেক্ট খুন্তি মাৰি থাকিবা যোৱা হ'ব ছাৰ সাতৰামি মাষ্টাৰ আমি চালা পঢ়াব ক'ব লাগে আৰু বোলে খুন্তিহে মাৰি থাকিব লাগে বিয়া মাষ্টাৰ মূৰ্খ মাষ্টাৰ